এতিয়া আমি এই মৈদামকেইটাৰ কাষত য'ত শিৱসিংহ ৰুদ্ৰসিংহৰ মৈদাম আছিলে তাৰ কাষৰ যিটো মানে মৈদামৰ থলী তালৈ আহিছোঁ আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব ইমান ধুনীয়া এজোপা গছ চাওকচোন ইয়াত মই ফটো মাৰিছিলোঁ দেখুৱাম নিশ্চয় আপোনালোকক আৰু এইখন লোহাৰৰ নাও চাওক আগৰ দিনৰ আৰু এইবিলাক টোপ বুলি নকয় জানো এইবিলাকে টোপ আৰু এইবিলাক হৈছে চিৰি এতিয়া আমি আহি আছোঁ ওপৰলৈ মই এতিয়া আপোনালোকক এটা চিৰি যে দেখাইছিলোঁ তালৈ যামগৈ এইটো লাহে লাহে দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আই হোপ আপোনালোকৰ ভাল লাগিছে যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াৰ পিছত যিটো লোকেশ্যনত যাম মই আপোনালোকক দেখুৱাম এতিয়ালৈকে ঠিক কৰা নাই ইয়াৰ পিছত আমি ক'ত যাম গতিকে চাই থাকক ইয়াৰ পৰা আমি এতিয়া উভতো কাৰণ ইয়াত কি হয় 4টা বজালৈকেহে সকলোবোৰ খোলা থাকে 4টা বজাৰ পিছত সকলোবোৰ বন্ধ কৰি দিয়া হয় টাইমটো যিমানে শ্বৰ্ট হৈ আহি থাকিব আমি ফুৰা জেগাবোৰ কমি গুচি আহিব সেইবাবে আমি ইয়াৰ পৰা সোনকালে যাব লাগে আৰু এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আপোনালোকে চাই থাকক গাইজ আমি এতিয়া আহিছোঁ বিষ্ণুদৌল কিন্তু ইয়াত এতিয়া আমি চাই আপোনালোককো দেখুৱাম ৰংঘৰ নগ'লোঁ তলাতল ঘৰত সোমাব নোৱাৰিলোঁ ৰংঘৰ আৰু কাৰেংঘৰতো একেই ব্যৱস্থা অনলাইন টিকট কৰিব লাগিব আমি গম পোৱা নাছিলোঁ কাৰণে আমাৰ প্ৰব্লেম হ'ল মানে কিছুমানত গুগল পে' হয় চবতে গুগল পে' নহয় সেইকাৰণে এতিয়া আমি যাম বিষ্ণুদৌল এতিয়া আছোঁ আমি জয়সাগৰ পুখুৰী পাৰত আৰু এয়া হৈছে একদম ৰ'দটো মুখতে পৰি গৈছে আৰু বহুত ভাল লাগিছে ইয়াত ফটো বহুত ধুনীয়া উঠিব কাৰণ একদম পূৰা বেলি পোহৰটো পূৰা মুখতে পৰিছে ৰ'দটো আৰু এয়া হৈছে জয়সাগৰ পুখুৰী পাৰ আৰু এয়া আমাৰ মানুহ বহি আছে তাৰপিছত ইয়াত আছে এখন জয়সাগৰ এখন হোটেল ইয়াতে আপোনালোকে খোৱাৰ ব্যৱস্থা আছে ইয়াত ব'টিং কৰিব পাৰে কিন্তু এতিয়া আমি নকৰোঁ মই আপোনালোকক ভালকৈ ইয়াৰ ভিউটো দেখুৱাই দিছোঁ স্মাইল কৰি দিয়া হাঁহি দিয়া অ'কে গাইজ আমি খাই ল'লোঁ খাই লৈ এতিয়া আমি ঘৰলৈ উভতিম সন্ধিয়া লাগিব হ'ল আৰু এতিয়া আমি ঘৰলৈ উভতিম আৰু বাটত কিবা যদি পাওঁ চাই যাম কিন্তু আমি যিখিনি চাবলৈ আহিছিলোঁ তাৰ সকলোবোৰ চোৱা নহ'ল যদিও কিছুমানে চাব পাৰিলোঁ ক'লোৱে আপোনালোকক মেথডটো কি প্ৰব্লেমত আমি পৰিলোঁ যদি আপোনালোকে
অনলাইন পে'মেণ্ট ভালদৰে কৰিব নোৱাৰে তেন্তে ইয়াত একো ভিজিট কৰিব নোৱাৰিব। আৰু অনলাইন পে' কৰিবলৈ হ'লে অকল গুগল পে' নহয় আৰু পে'টিএম থাকিব লাগিব। এইবিলাক বহুত কিবাকিবি আপোনালোকে ইয়াত বুজিব, কিন্তু সাজু হৈ আহিব আপোনালোকে ভালদৰে, কাৰণ এতিয়া প্ৰতিটো প্লেচতে আপোনাৰ অনলাইন টিকট বুক কৰিব লাগিব। এতিয়া বিষ্ণু দৌলতো আনকি অনলাইন টিকট কাটিব লাগিব। কিন্তু আমি আছোঁ এতিয়া জয়সাগৰ পুখুৰীৰ পাৰত। ইয়াত টিকটৰ ব্যৱস্থা নাই, ফ্ৰী হয়। ইয়াত আপোনালোকে হোটেলত খাব পাৰিব আৰু ইয়াত ধুনীয়া এটা পৰিৱেশ এনজয় কৰিব পাৰিব। বেলি ডুব গ'ল, তাৰপিছৰ দৃশ্য এয়া, আৰু বহি ভাল লাগিছে। এইকণ সময় ইয়াত পাৰ কৰি বহুত ভাল লাগিব আপোনালোকৰ। আই হোপ আপোনালোকে আজিৰ ভিডিঅ'টোত যিমানখিনি দিম বুলি ভাবিছিলোঁ সিমানখিনি দিব নোৱাৰিলোঁ, যিমানখিনি আপোনালোকক দেখুৱাম ভাবিছিলোঁ সিমানখিনি দেখুৱাব নোৱাৰিলোঁ, কিন্তু যিখিনিকে দেখুৱাব পাৰিলোঁ তাৰ আপোনালোকে বহুত এনজয় কৰিলে বুলি আশা ৰাখিলোঁ। আৰু মই যিবিলাক ইনফৰ্মেশ্যন দিলোঁ ইয়াত কেনেকৈ কি আহিব লাগিব, এতিয়া কেনেকুৱা ব্যৱস্থা হ'ল, যিসকলে নাজানে ইয়াত টিকটৰ ব্যৱস্থাটো কেনেকুৱা, সেইখিনি ইনফৰ্মেশ্যন দিলোঁ। তাৰ পৰা যদি আপোনালোকৰ কিবা এটা সুবিধা হৈছে তেনেহ'লে মোৰ বহুত ভাল লাগিব। আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ।